গাইজ কি খবৰ আপোনালোকৰ আৰু সকলোৰে নিশ্চয় খবৰ ভাল আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'টো চাইছে তেন্তে গম পাইছে আমি এঠাইত গৈ আছোঁ এই বানাৰস যে যাম বুলি কৈছিলোঁ আৰু তালৈ গৈ থাকিবৰ কাৰণে আমি মানে এই ট্ৰেইনৰ এই গুৱাহাটী ষ্টেচনত আমি ৰৈ থাকিবলগীয়া হৈছে গতিকে আমি যাম ব্ৰহ্মপুত্ৰ সেই ট্ৰেইনখন আহি পোৱালৈ 3টা বাজিব আপোনালোককতো মই সেই আগৰ ভিডিঅ'ত কৈছোঁৱেই গতিকে এতিয়া মোৰ ঘণ্টা 2 হিচাপত নেক্সট মোৰ যোনটো এতিয়া ভিডিঅ' এইটো হ'ব মানে তেনেকৈ মই ভিডিঅ' বনাই যাম তো আপোনালোকে চাই থাকিব আৰু আমি গমেই পোৱা নাছিলোঁ আমাৰ ট্ৰেইন লাগি আছিলে ইয়াতে তো এয়া আমাৰ ট্ৰেইন সেয়াই আমাৰ ব্ৰহ্মপুত্ৰ মধুৰী বহুত মাহঁতৰ বহুত বেছি দূৰত আছে এই ক্লকটো মান আছে এইটো ক্লক ক'বা গতিকে বহুত দূৰ এতিয়া আমি ভাবি আছোঁ কি কৰিব পৰা যায় ইয়াত আমি উঠিলোঁ আৰু উঠি পেলাই এতিয়া চিটৰ লগত অকণমান হেৰি হৈছে মানে এইটো ইয়াৰ চিটটো দাদাই ল'ম বুলি কৈছে আৰু মই এইটো চিটত মোক যাব কৈছে মই যদি চিটটো লওঁ মই তেন্তে লাইট লাগিব গতিকে খাটাং আৰু এইফালে এনেকৈ পৰ্দা চৰ্দা আছে তো ৰুম কৰি ল'ব পাৰি আৰু বেডশ্বীট দিব ইয়াত AC হয় ন AC কিমান নম্বৰ ৰুম ল'লোঁ আমি যিহেতুকে AC 1 চিট নম্বৰ 16, 15, 14, 13 সেইকেইটা লোৱা হ'ল কিন্তু এটা কথা মানে আমাৰ আছিলে B7ত কিন্তু আমাৰ আপডেট কৰি পেলাই মানে ইয়াত দি দিলে গতিকে সেইটো কাৰণে মাহত বহুত পাছত থাকি গ'ল B7ত আৰু ইয়াত আমি থাকি গ'লোঁ আৰু এতিয়া কৈছে দাদাহঁত মানে B7 মানে মাহঁতৰ পৰা বেগ আনিবলৈ আৰু আমি চব কি কৰি আছোঁ ইয়াতে মই ভৰি নি পেলাই লাগি উঠি আছোঁ এতিয়া এনেকৈ বহি আছোঁ আৰু বহি থকাৰ মাজতে চিংৰা শুনিলোঁ কি 1 পিছত 30 হয় 3 পিছত 30 ফাইনেলি ষ্টাৰ্ট হৈ গ'ল এতিয়া আমি যাম আৰু বানাৰস পাই যাম কিন্তু কাইলৈ 4টা বজাত পামগৈ বহুত টাইম আছে গুৱাহাটী চহৰখন দেখি যায় আৰু ইয়াৰ পৰা চব দিছে ইয়াত আৰু এনেকৈ ধুনীয়াকৈ একদম ৰেডি কৰি লৈছোঁ বেগ চেগৰ পৰা ধৰি লৈছোঁ চবেই ফোন চাই আছে এইফালে দাদাৰ চিটটো আছে এনেকৈ আৰু এতিয়া ট্ৰেইন ষ্টেচনত ৰৈছে এতিয়া আহিছোঁ মামাহঁতৰ ওচৰত এয়া চব ফুৰি আছে কেনেকুৱা লাগিছে চব ইয়াত পনীৰ দালি ৰুটি ভাত চচ দিছে এইটো এটা মিঠাই দিছে আৰু এয়া আলু ভাজি এইটো চচ নহয় এইটো কুট মেংগো আৰু এইফালে আলু ভাজি দিছে এনেকৈ আৰু খাওঁ আৰু এইফালে ৰুটি 2টা দিছে কিন্তু নাই ইয়াৰ পাছত পালোহি আমি বিহাৰ আৰু বিহাৰৰ পাছত ক'ত পাম কি কথা সেই সকলোবোৰ আপোনালোকক আৰু নেক্সট মোৰ ব্লগত দেখুৱাম যে এইবোৰ চব আমৰ গছ হয় মানে এই চাপৰ গছবোৰ যে সেইবোৰ আমৰ মই ঘৰটো জুম কৰি দিছোঁ এই আমৰ গছ দেই